BPF आइडियोलজি आरो सिस्टेम गैयै हान्जा BPF दल हल एटा आइडियोलজি बेस आइडियोलজি नटका कुनो सिस्टेम नटका एटा दल थांनाय 17 बोसोराव BPF मोनसेबो गोदान स्किम बानायनो हायाखै BPF सरकारे बनवा एटा स्किम एटा लन्च करा स्किम आपुनि मक देखक जे এই স্কিমটো নতুনকৈ BPF सरकारे बनायছে বুলি 300 कोटी रां हाग्रामाया मानो दाहार खालामखो अमिय कुमार नार्जारिनि बिबुंथि आगर जी चिफ आছিলে हाग्रामा तेखेतक आपुनि हुदक जे करोड़ टाका 300 करोड़ लायबिलिटीज दाहार বুলি আমি কইতো কিয় কৰিলে हाग्रामा सरकारे बावैसो सान सिगां BPF हान्जायाव हाबनाय एबसुनि बारग' मावथि एबा लाइमोन BPFनि नेहाथारि कास्टम बसुमतारिया BTC सोरखारनि सोलोंथाइ बिफाननि रांखौ आयेन बेरेखायै बाहायनायनि अजद होनायखौ बेरेखा खालामनानै चिरां जिल्ला UPPL हान्जानि सोद्रोमा अमिय कुमार नार्जारिया खौरांगिरि मेलनि गेजेरजों खेंफोरथि होदों। लोगोसेनो एबसुआ आइडियोलজি डिसिप्लिन आरो मेनार गोनां बर' फरायसा आरो माहारियारि आफाद बेबायदि आफादाव थानानै खामानि मावनाय कास्टम बसुमतारिया ओंखारनानै BPF राजखान्थि हान्जानि आइडियोलজি कनसेप्ट आरो डिसिप्लिन गैयै दोलोआव हाबनानै माबोरै खामानि मावनो हाखो होननानै गोख्रों रावजों सोंथि खालामो आरो थांनाय 17 बोसोराव BPF मोनसेबो गोदान स्किम बानायनो हायाखै UPPL हान्जानि BTC सोरखारा गोदान स्किम बानायनानै BTR हालामनि लाइमोनफोरखौ जौगाहोनायजों लोगोसे ISPL दुरान काप बायदि खेलाखौ खुंनो हादों थांनाय 17 बोसोराव हाग्रामा महिलारि दैदेननाय सोरखारा 300 कोटी रां दाहार मानो खालामखो होनना गोख्रों सोंथि खालामनानै अमिय कुमार नार्जारिया खौरांगिरि मेलनि गेजेरजों ओरैबायदि फोरमायो সকলোকে নমস্কাৰ প্ৰথমতে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে যোৱা দুদিনমান আগত BPF দলত জইন হোৱা এজন কাষ্টম বসুমতাৰীৰ নামৰ এজন যুৱ নেতা BPF ইউথ সেলৰ সেক্ৰেটাৰী তেখেতে এটা পদ পাইছে পজিশন তেখেতে আগত AJPত আছিলে আমি সবে জানে সবে গম পাওঁ তেখেতে আমাৰ BTR চৰকাৰৰ প্ৰতি এটা ষ্টেটমেণ্ট দিছে মিডিয়াত এটা ষ্টেটমেণ্ট দিছে তেখেতে কৈছে এলিগেশ্যন দিছে আমাৰ UPPLৰ দলক তেখেতে এটা ডাঙৰ এলিগেশ্যন দিছে এইটো মানে আমাৰ UPPL দলে কোনো আইডিয়োলজি নাই কোনো এটা ষ্ট্ৰেটেজি নাই কনসেপ্ট নাই এইটো কাৰণে তেখেতে মানে আবুল থাবুল কাম কৰি থাকে বুলি তেখেতে বেসলেস আইডিয়োলজি লেস বুলি এটা পাৰ্টি প্ৰমোদ বড়ো চলোৱা এটা পাৰ্টি তেনেকুৱা তেখেতে ষ্টেটমেণ্ট দিছে তাৰ প্ৰতি মই এটা ক্লিয়াৰিফিকেশ্যন দিব খুজিছোঁ আজি তেখেতে আৰু এটা এলিগেশ্যন দিছে এইটো মই আগতে কওঁ এটা এলিগেশ্যন দিছে যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কিছুমান ডিপাৰ্টমেণ্টৰ পইচাটো তেখেতে মানে BTR চৰকাৰে মানে মিছ ইউজ কৰিছে কোনোবা বেলেগ বেলেগ প্ৰগ্ৰামত ব্যৱহাৰ কৰিছে বুলি তেখেতে এটা এলিগেশ্যন অভিযোগ আনিছে তো আমি আগৰ যিখিনি পইণ্ট এলিগেশ্যন ইয়াৰ বিষয়ে আমি ক'বলৈ বিচাৰিছোঁ যে তেখেতে মই ভাবে এটা সময়ত তেখেতে আবছুৰ এটা লিডাৰ আছিলে এটা আবছুৰ নিচিনা এটা শুদ্ধ এটা আইডিয়োলজি থকা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ যি কনসেপ্ট আইডিয়োলজি জাতিৰ কাৰণে এটা আইডিয়োলজি ডিসিপ্লিন মেনাৰ সেই তেনেকুৱা আইডিয়োলজি থকা এটা জাতীয় মানে ষ্টুডেণ্ট সংগঠন বা ষ্টুডেণ্ট ইউনিয়ন তেনেকুৱা দলত কাম কৰি অহা এজন লিডাৰ তেখেতে আইডিয়োলজি লেস কেনেকৈ হ'ব পাৰে মোৰ এইটো অলপ মানে আচৰিত লাগিছে কথাটো মোৰ এইটো আচৰিত লাগিছে আজি যদি তেখেতৰ যদি আইডিয়োলজি থাকিলে হয় তেখেতে BPF দল জইন নহ'লে হয় কাৰণটো হ'ল BPF দল হ'ল এটা আইডিয়োলজি বেস আইডিয়োলজি নটকা কোনো সিস্টেম নটকা এটা দল আৰু এইটো আপোনালোকে যদি ৰেফাৰেন্স আনিব বিচাৰে মিডিয়াবিলাকে বেছি গম পাব এইটো যেতিয়া আমাৰ আজিৰ যি এছেম্বলিৰ যি স্পিকাৰ বিশ্বজিৎ দৈমাৰী ছাৰ তেখেতে যেতিয়া BPF দলত আছিলে BPF দলৰ পৰা তেতিয়া BPF দল এৰি তেখেতে যেতিয়া BJPত জইন কৰিলে তো তেতিয়া যেতিয়া মিডিয়াবিলাক সুধিলে তো তেতিয়া কি কৈছে বিশ্বজিৎ দৈমাৰীয়ে যে BPF দল এটা এতিয়া কোনো মানে
প্লান পলিচি কোনো ষ্ট্ৰেটেজি কোনো আইডিঅলজি তেখেতৰ হাতত এতিয়া নাই তেখেতে খালি মানে কাক কিমান দিব লাগে কাক কিমান দিব নালাগে এইটো খালি ভাগা কৰি খাওয়া তেখেতৰ আইডিঅলজিটো তো ভাগা কৰাটো মোক দৰকাৰ নাই ভাগা কৰাত মানে মোক দৰকাৰ নাই এইটো কাৰণে মই BPF-ৰ পৰা মই ওলাই আহিছোঁ বুলি তেখেতে এটা ষ্টেটমেণ্ট দিছে ইয়াৰ পৰা কি বুজা যায় কোনোবা বিশ্বজিৎ দৈমাৰীৰ নিচিনা ইমান মানে BPF-ৰ এজন নেতা সিনিয়ৰ নেতা তেখেতে এই ষ্টেটমেণ্ট দিয়াৰ উদ্দেশ্যটো কি তেখেতে এইটো বুজাব বিচাৰিছে যে BPF-এ এটা আইডিঅলজি নথকা ছিষ্টেম নথকা এটা দল এইটো কাৰণে বিশ্বজিৎ দৈমাৰী BPF-ৰ পৰা গুচি গৈছে এইটো মই কোৱা কথা নহয় এইটো বিশ্বজিৎ দৈমাৰী কোৱা কথা তো এই কোনোবা ছাত্ৰ সংগঠনৰ নেতা কোনোবা কাষ্টম বসুমতাৰীৰ নিচিনা এটা আইডিঅলজি থকা ষ্ট্ৰেটেজি থকা প্লান কনচেপ্ট থকা নেতাই যদি প্লান নাথাকা আইডিঅলজি নাথাকা ছিষ্টেম নাথাকা দলত যদি সোমায় আৰু সেই মানুহজনে আজি কয় যে UPPL দলে বোলে কোনো নীতি নাই কোনো আইডিঅলজি নাই কোনো মিনিং নাই কোনো ষ্ট্ৰেটেজি নাই তো আপোনাৰ কোৱাটো কমপ্লিটলি কণ্ট্ৰাডিকশ্যন হৈছে আপোনাক মই এটা চেলেঞ্জ দিব বিচাৰিছোঁ আজি এই মিডিয়াৰ যোগেদি আপুনি BPF-ৰ সময়ত হাগ্ৰামা চৰকাৰে বনোৱা এটা স্কিম এটা লঞ্চ কৰা এটা স্কিম আমাক দেখক আপুনি দেখক এটা ফেচলি স্কিম যোনে নিজে চৰকাৰে বনাইছে BPF চৰকাৰে বনোৱা এটা স্কিম এটা লঞ্চ কৰা স্কিম আপুনি মোক দেখক যে এই স্কিমটো নতুনকৈ BPF চৰকাৰে বনাইছে বুলি এটা স্কিম কিয় বনাব পৰা নাই 17 বছৰত বনাব পৰা নাই মানে কি তেখেতৰ কোনো আইডিঅলজিয়ে নাই কনচেপ্টে নাই কোনো ষ্ট্ৰেটেজি নাই এইটো কাৰণে তেখেতৰ হাতত কোনো এটা জাতীয়ৰ কাৰণে BTR-ৰ কাৰণে BTC-ৰ কাৰণে কোনো এটা স্কিম তেখেতে লঞ্চ কৰা নাই ইয়াৰ পৰা কি বুজা যায় ইয়াৰ পৰা বুজা যায় যে তেখেতে কোনো আইডিঅলজি নথকা এটা দল এইটো কাৰণে পাব্লিকে তেখেতৰ পৰা আঁতৰি আহি এতিয়া UPPL-ক আদৰি লৈছে তো সেইটো মই কৈছোঁ আপোনাক মই কৈছোঁ যে আপুনি নিজকে ভাবি লওক যে আপুনি যদি আইডিঅলজি থকা মানুহ আপুনি যদি ষ্ট্ৰেটেজি প্লান থকা মানুহ আপুনি ষ্ট্ৰেটেজি নাথাকা ছিষ্টেম নাথাকা আইডিঅলজি নাথাকা দলত আপুনি কি কৰি আছে আপুনি কি কৰি আছে আপুনি এইটো চিন্তা কৰক আৰু দুটা ছেকেণ্ড কথা আপুনি কৈছিল যে মিছইউজ কৰিছে বাজেটটো মিছইউজ কৰিছে আপুনি আগত আমাৰ প্ৰমোদ বড়ো চৰকাৰে কোনটো দিগত কি কাম কৰি আছে এইটো সমাজৰ কাৰণে আমাৰ যুৱৰ কাৰণে এইটো লাভজনক হৈছে না হোৱা নাই এইটো আপুনি আগত ইয়াৰ বিষয়লৈ আপুনি অলপ নলেজটো লওক আৰু ইয়াৰ বিষয়লৈ আপুনি যদি নিজকে যদি এটা চিনচিয়াৰ লিডাৰ বুলি ভাবে নেতা বুলি ভাবে আপুনি এইটো অলপ আগত এনালাইজ কৰক যে প্ৰমোদ বড়ো চৰকাৰে সেইখিনি টকা খৰচা কৰি কিবা একটা কাম কৰি এডুকেশ্যন নলেজ ফেষ্টিভেল কৰি কিবা একটা প্ৰগ্ৰাম কৰি ডুৰান কাপ কৰি ইয়াৰ পৰা আমাৰ যুৱৰ প্ৰতি আমাৰ BTR-ৰ প্ৰতি সমাজৰ প্ৰতি আমি কি লাভ আমি সক্ষম কৰিব পাৰিছোঁ এইটো আপুনি আগত এনালাইজ কৰক তাৰপিছত আপুনি কওক যে BTR চৰকাৰে টকাবোৰ মিছইউজ কৰিছে লাষ্টত আমি এটাই কথা আপোনাক সুধিম আপুনি সোধক হাগ্ৰামা ডাঙৰীয়া হাগ্ৰামা মাননীয় আমাৰ আগৰ যি চিফ আছিলে হাগ্ৰামা তেখেতক আপুনি সোধক যে কৰোৰ টাকা 300 কৰোৰ লাইবিলিটিজ ধাৰ বুলি আমি কওঁ এইটো কিয় কৰিলে হাগ্ৰামা চৰকাৰে এই টকাবোৰ ক'ত খৰচা কৰিলে কোনটো কামত তেখেতে ব্যৱহাৰ কৰিলে সেইবোৰ টকা কিয় লাইবিলিটিজ কৰিলে হাগ্ৰামা চৰকাৰে এইটো মিছইউজ কৰিছে না কোনটো কামত খৰচা কৰিছে ইয়াৰ তথ্য আপুনি আমাৰ BTR-ৰ ৰাইজসকলক দিয়ক আগত তাৰপিছত আপুনি কওক যে BTR চৰকাৰে প্ৰমোদ বড়ো চৰকাৰে বাজেটটো মিছইউজ কৰিছে বুলি কওক